So, hello everyone, welcome back to my YouTube channel. বহুত দিন হ'ল অলমোষ্ট 2 উইক হৈ গ'ল এতিয়া ভিডিঅ' মই দিব পৰা নাই আৰু তেনেকৈ মানে ইলেকশ্যন পঞ্চায়ত ইলেকশ্যন আছিলতো সেইবোৰ অলপ ঘূৰিলোঁ মানে বিশেষ একো নাই কোনোবা তেল চেল সোমাই দিছে তাতে মানে অলপ ঘূৰি দিলোঁ আৰু বাকী একো নাই এনেকৈ বহুত দিন পাৰ হৈ গৈ আছে মানে ভিডিঅ' দিব পৰা নাই মই আৰু ভিডিঅ' দিয়া নাই যিহেতু নেকি মানে একদম একো ভাবিব পৰা নাই মানে কি কৰিম কি নাই তেনেকৈ আজি ওলাই আহিলোঁ এতিয়া মই আকৌ গৰম বৰ বেছি আজিতো 3 দিন পাইছোঁ মই বিশেষকৈ বহুত বেছি গৰম মন চনো ভাল লাগি থকা নাই মানে ভিডিঅ' চিডিঅ' দিয়া নাই আজি দিন কালি দিন তেনেকৈ গৈ আছে দিনবোৰ আৰু গমেই পাইছা মানে দেশত কি পৰিস্থিতি চলি আছে এতিয়া অপাৰেশ্যন সিন্দুৰ নে মিছন সিন্দুৰ তেনেকৈ বুলি ক'ব লাগিব মানে ইণ্ডিয়া আৰু পাকিস্তানৰ ৱাৰ চলি আছেতো মানে ভিডিঅ'বিলাকত মই তেতিয়া চাই আছোঁ দেশত কি হৈছে কি নাই আৰু আমাৰ টিভিটো ঘৰত বেয়া থাকিলে মানে আৰু ভাবিলোঁ আজি মানে এনেই ইভিনিং ৰাইড অলপ কৰি দিওঁ ৰাইড মানে কিন্তু সৰুকেইটা গাঁৱৰ ওচৰতে আহিছোঁ মই এতিয়া আৰু বৰ্তমান ইয়াক অকণ ছাৰ্ভিচ দিওঁকৈ তেনেকৈ দিব পৰা নাই আৰু জানাইচোন কালি গ'লোঁ লাষ্ট ষ্টেজ প্ৰগ্ৰাম হ'ব এইটো দীপশিখা বা আহিছিল আমাৰ ইয়াত কাকি বৰমপুৰত হোজাই জিলা তাকে অলপ চালোঁ সেইটোৱে লাষ্ট ষ্টেজ প্ৰগ্ৰাম বুলি ক'ব লাগিব এতিয়া আকৌ যিহেতু নেকি অসম চৰকাৰে ঘোষণা কৰিছে যিহেতু নেকি যে আৰু মানে প্ৰগ্ৰামবোৰ তেনেকৈ বন্ধ কৰিব লাগিব বুলিকে তো গাইজ একদমেই মোৰ চলাই ভাল লগা নাই এখন মানে এতিয়া পুৰা ছাৰ্ভিচ খুজি আছে সি বহুত দিন হ'ল আৰু হাৱাও পুৰা কম বাবলিং হৈ আছে দুটামান টায়াৰখনো তাকে ভাবিছোঁ কালি মানে ছাৰ্ভিচ কৰাই দিম ইয়াত গৈ পিনি আৰু এতিয়া মই এতিয়া ওলাই আহিছোঁ এতিয়া আৰু চেনখনো যে অত লেতেৰা হৈ গ'ল মানে দুসপ্তাহ ধৰি মানে তেনেকৈ ঘূৰি আছোঁতো ইপিনে গৈ আছোঁ ধূলি বালি গোটেই ভাইটিয়ে চাফা কৰিলে বাৰু মই কৰা নাই মই আলচি হৈ আছোঁ কৈছোঁ নহয় একদম বহুত আলচি টাইপ হৈ আছে এতিয়া গৰম আৰু দিনো গৰম আৰু শুই থাকোঁ এনে মানে ভিডিঅ' বনোৱা হোৱা নাই একো হোৱা নাই মানে মোৰ তাকে ভাবিলোঁ আজি অলপ মানে গা পা ধুই ওলাই দিওঁ মানে আৰু এইখনো যেতিয়া আনিলোঁ যিটো মোৰ ব্ৰেক বিভাগ গোটেই ভাঙি গৈছিলতো ফুট ব্ৰেককেইটা তাৰ পৰা মানে বাইকখন আপোনালোক দেখুৱাই দিয়া নাই বাৰু কেনেকৈ কি হৈছে কি নাই আকৌ ধোৱা নাই কিন্তু পুৰা লেতেৰা হৈ আছে আৰু লোকেশ্যনটো পাই গ'লোঁ মই এতিয়া অলপ ৰখি দিওঁ চাব পৰা মানে যিহেতু নেকি চেইন ক্লিন কৰি ভাইটিয়ে লগালেতো জ্বলা মবিল ঢালি দিলে গোটেই চাব পৰা একদম মানে টুপকে পুৰা বৈ আছে ইয়াত এতিয়া লেতেৰা হৈ যাব এতিয়া ধুই লাগিলে এইখিনি বাৰু একো নাই ইয়াক আকৌ এটা কথা কিন্তু ফৰ্ম ৱাছ এক দিম মই যেতিয়াৰ পৰা আহি আছোঁ মানে এইখনক মানে খালি ঘৰতে ধুওঁ আৰু বাকী মানে ধোৱা ধুই নাই চিষ্টেম একো নাই ইয়াক এটা ফৰ্ম ৱাছ দিব লাগিব বাকী চাইচোন কি নহয় বাই দ্য ৱে সেইখনত মানে মই ভাবিছোঁ ৰেপৰ কিন্তু কওঁ ৰেপ চব ঠিকে আছে কিন্তু ইঞ্জিনটো মোৰ চিন্তা লাগি আছে কিন্তু মবিলখিনি সেইদিনাখন চাইছিলোঁ মই পুৰা একদম মানে খতম ল হৈ গ'ল একদমেই নাই আৰু মবিল জ্বলি গ'ল পুৰা বাকী চাই আছোঁ ইয়াক দেন ইয়াক ছাৰ্ভিচিং দি দিম কালি মানে চ' গাইজ বহুত দিন হ'ল ভিডিঅ' মই দিব পৰা নাই বিশেষকৈ আৰু কিনো ক'ম ভাবিছিলোঁ প্ৰগ্ৰামবোৰ চাই পিনে দিম গ'লোঁ সিদিনাখন ৰাতি চাই আহিলোঁ আকৌ ৰাতিপুৱা উঠোঁ সেই কাইলৈ দিম তেনেকৈ থাকি যায় আৰু এতিয়া জানে আৰু দেশত কি হৈ আছে মানে এনেকৈ ঘটনাবোৰ ভালো নালাগে দেচোন দে আকৌ কি বুলিনো ভিডিঅ' বনাম সেইটোও হৈ যায় তাকে ভাবি আছোঁ মানে ভিডিঅ' আহি আছে লাষ্ট এতিয়া মানে ভিডিঅ' RS 200 আৰু NS 200 এই দুখনৰ ভিতৰত এটা ভিডিঅ' আহিব সোনকালে তাকে মোৰ এতিয়া এনেই মানে নৰ্মেলকৈ আজি গা ধুই ওলাই আহিছোঁ মই ভিডিঅ' বনাম বুলি অলপ আৰু বাকী একো নাই আৰু কি জানা মানে ভিডিঅ' যদি দি থাকোঁ ন ৰেগুলাৰ মানে মনটো ভিডিঅ' দিওঁকৈ লাগে আকৌ আজি আহিছোঁ 10 দিন হৈ গ'ল তেতিয়া অলম'ষ্ট নতুনকৈ কিবা ষ্টাৰ্ট কৰিছোঁ তেনেকৈ লাগি আছে মোক
আৰু বিশেষ আৰু কিনো ক'ম, একদম মানে কনফিউজ হৈ আছোঁ মানে কিহৰ ওপৰত ভিডিঅ' দিম তেনেকৈ ভাবি থাকোঁ সদায়। বাকী যিয়ে নহওক ভিডিঅ' আহি থাকিব এতিয়া সপ্তাহত, কিন্তু মানে কি কণ্টিনিউ যদি মই নিদিওঁ সপ্তাহত 3টা তেনেকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম মই এতিয়া। যদিহে ডেইলি ৰুটিন যদি নাথাকে ন, মানে ভিডিঅ' বনাই একদমেই ভাল নালাগে। এইটো কৰিম সেইটো কৰিম তেনেকৈ থাকি যায়। আৰু মই কেমেৰা এংগলটো ভয় খাই আছোঁ, মানে ইয়াত যে আছিলে না মাউণ্টত লগোৱা সৰুকৈ, এইটো কি বুলি কয় নাজানো, সেইটো ভাঙি গ'ল এতিয়া। এইখিনিৰ পৰা যদি টেংকিৰ পৰা যদি বাকীখিনি ওলাই যায় কিন্তু ভাল লাগে, কিন্তু আৰু এইখিনি টেংকিত ওলাই যায় ন, আগৰখিনি দেখা নাপাওঁ, টিভিত দেখি নাপাওঁ, ভাল নালাগে মানে। তাকে ভাবিছোঁ আজি ফাৰ্ষ্ট টাইম গম পাম এতিয়া কিনো হয়। কাম যিয়ে নহওক, কিন্তু যিটো কোনো কাম হওক ৰেগুলাৰ হ'লে বেছি ভাল লাগে বাৰু। এতিয়া মই ৰেগুলাৰ তেনেকৈ একো কৰিব পৰা নাই, মোৰ নিজকে অশান্তি লাগি আছে বুজিছে। আৰু ছানছেটটো মানে বহুত ধুনীয়া হৈছে এতিয়া ৱেডাৰটো। যদি ক'ৰবাত গ'লো হয় ভাল লাগিল হয়, ইমান দূৰ মুখতো যোৱা নাই। একচুৱেলি হাইৱে যাব লাগিছিল আজি, কিন্তু তেনেকৈ মই নগ'লোঁ। যদি হাইৱে গ'লোহেঁতেন অলপ ফিৰাটো ভাল লাগিল হয়, আজি আৰু শনিবাৰ। বাকী সেইটোৱে আছিল। ত' গাইজ বহুত লেট আছে মোৰ ভিডিঅ' দিয়া, একদমেই মানে মই ৰুটিন মতে চলিব পৰা নাই। কি কৰিম তেনেকৈ যায় দিনবোৰ, দিন ৰাতি পাৰ হৈ গৈ আছে, কাম কিন্তু অলপো হোৱা নাই। বাৰু একো নাই, অলপ টাইম দি চাওঁ, মানে বহুত দিন হ'লতো ভিডিঅ'ত অহা নাই তেনেকৈ। মানুহে বেয়া পাব এনেকৈ লাহেকৈ যাওঁ।